মোবাইল চাই থকাতকৈ অলপ পঢ়ি ল'ব নোৱাৰা নেকি? নহয় মা আজিকালি নোটছবোৰ মোবাইলতে দি থাকে, তাকে চাই আছোঁ। ভালে হৈছে দে, পঢ় মোবাইলতে। ভালে। হৈছে আৰু অ' মা, মোৰ ব্লু ড্ৰেছটো দেখিছিলা নেকি ক'ৰবাত? বিচাৰি দিয়াচোন। এতিয়াহে মাতিবলৈ পালি, মোবাইল চোৱা হ'ল তোৰ। নিজে বিচাৰি ল, মোক একো নকবি। নাই অ' মা, পোৱা, বিচাৰি দিয়াচোন। মোবাইলৰ ভিতৰতে আছে নেকি? চিন নকৰে কিয়? তাতে থাকিব পাৰে দে তোৰ কাপোৰ। য'তে ত'তে পৰি থাকে ন, মোবাইলৰ ভিতৰতে থাকিব পাৰে সোমাই। সেই মোবাইলৰ ভিতৰত কাপোৰ থাকে নেকি কিবা? তুমি বিচাৰি দিয়াচোন। কাপোৰ মই নিবিচাৰিলে কোনেও বিচাৰিব নোৱাৰে। তোৰ কাপোৰ ময়ে বিচাৰিলোঁ, মই থ'ব লাগিব। তই পিন্ধিবি, মই থ'ম। সেয়ে মোৰ, সেয়ে কাম। মই নহ'লে যে তই কি কৰি চলিবি নাজানো দে আৰু। হ'ব দিয়া, মই নিজে বিচাৰি ল'ম। অ' হেল্ল', কি পৰহি তোৰ বাৰ্থডে নেকি? মাক সুধি ল'ম দিয়া, তাৰপিছতে যাব পাৰিম। দিয়া বাই। শুনাচোন ইফালে। এইজনী বাচনখিনি ধুব শান্তি নিদিয়ে, কি হ'ল ক? মানে পৰহিতাৰ বাৰ্থডে, যাব পাৰিমনে? বাৰ্থডে আৰু কাৰ লগত যাবি তই? অকলে যাব নোৱাৰা দে, দেউতাৰ লগত যাবি। সেই কিবা দেউতাৰ লগত যাম নেকি কিবা? তাতে চবেই লগবোৰ থাকিব, মাক দেউতাকক লৈ যাব নেকি? মোৰ কি লাজ নাই নেকি? হোটেলতে হ'ব বাৰ্থডে। হয় নেকি? নোৱাৰা তই যাব, ভাত খাই শুই থাক এতিয়া। হোটেলত যাওঁতো ওলাইছে। শুই থাক ভাত খাই।